মোক ঝেং কৰিলে মই ঝেং কৰিম কিন্তু চিধা কথা বন্ধুসকল আমাৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা সাৱধান কৰি থওঁ যে আপোনালোকে হেডফোন নামৰ ৰক্ষা কৱচডাল লগাই লওক যদিহে ভিডিঅ'টো চলি থকাৰ সময়ত আপোনালোকৰ গালত স্বৰবোৰ পৰেহি তেতিয়াহ'লে তাৰ বাবে আমি দায়ী নহয় একেবাৰে সৰু বয়সৰ পৰাই তেতিয়া বহুত অল আছাম আৰ্ট কম্পিটিশ্যন অল অভাৰ ইণ্ডিয়া কম্পিটিশ্যন ডিষ্ট্ৰিক্টৰ ভিতৰত অল ডিষ্ট্ৰিক্ট কম্পিটিশ্যন এনেকুৱা কম্পিটিশ্যনবিলাক হয় আৰু তাত মানে মই যেতিয়াই মানে পাৰ্টিচিপেট কৰোঁ মই ফাৰ্ষ্ট হ'মেই মানে যেনেকুৱা ধৰণৰ মোৰ এটা বন্ধুসকল মই নোৱাৰো কি ক'ম আমাৰ বাইদেৱে নিজৰ লেভেলটো নিজেই দি লৈছে ডিষ্ট্ৰিক্ট বা অল আছাম বাদেই আমাৰ বাইদেৱে অল ইণ্ডিয়াৰ ভিতৰতো ফাৰ্ষ্টেই পাইছিল সদায় যেতিয়াই মানে পাৰ্টিচিপেট কৰোঁ মই ফাৰ্ষ্ট হ'মেই মানে যেনেকুৱা ধৰণৰ বন্ধুসকল এইবাৰ আপোনালোকক আমি এটা গান শুনাম যিটো গান আমাৰ ছায়েন্সত পঢ়ি থকা বাবুৱে লিখি উলিয়াইছে বন্ধুসকল আমাৰ ছায়েন্সৰ বাবুৱে প্ৰকৃততে গানেই গাইছে নে কেমেষ্ট্ৰিৰ প্ৰেক্টিকেলে কৰিছে মই সদায় একো ধৰিব পৰা নাই নহয় মানে টিকটক ভিডিঅ' বনাইছে বনাওক তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু এই ভিডিঅ' বনোৱাৰ নামত পিন্ধি থকা কাপোৰখন খুলি দিয়াটোহে কিবা আমাৰ হজম হোৱা নাই আচলতে কিছুমান মতা মানুহৰ আজিকালি হৈছে কি নিজকে টিকটকত চাদৰ মেখেলা পিন্ধি তেওঁলোকে কি বুজাব বিচাৰিছে বন্ধুসকল বৰ্তমান আমাৰ অসমত টিকটকে এনেকুৱা কিছুমান প্ৰভাৱ পেলাইছে যিটো প্ৰভাৱৰ ফলত কিছুমান মতা মানুহে মাইকী মানুহৰ কাপোৰ আৰু কিছুমান মাইকী মানুহে মতা মানুহৰ কাপোৰ পিন্ধিবলৈ লৈছে আচলতে ইয়াকে কয় কালৰো কাল বিপৰীত কাল হৰি নাই চেলেকে বাঘৰ গাল চাইনিজ মোবাইল নেকি নিবা নাথাকে ৱাৰেণ্টি বগী ছোৱালী ভাল নেপাবা নাই গেৰাণ্টি